চলি আছে এই ফেলোশ্বিপ প্ৰগ্ৰামটোৰ দ্বাৰা আৰু অলপ বেছিকৈ আমি মানুহ এংগেজ কৰিব বিচাৰিছোঁ এই বছৰ আমি 1% ফান্ড ৰাখিছিলোঁ মানে বিটিআৰত মহিলাৰ কাৰণে আৰু 1% ফান্ড ৰাখিছোঁ শিশুৰ কাৰণে এই ড্ৰাগছৰ কথা যেটো কৈছে আপোনালোকে এই ড্ৰাগছৰ ক্যাম্পিং কৰাৰ কাৰণে আমি 1% টোটাল বাজেটৰ পইচা আমি ৰাখিছো আৰু এই পইচা দি আমি ড্ৰাগছৰ ক্যাম্পিং স্কুলে স্কুলে গাঁৱে গাঁৱে ঘৰে ঘৰে কৰিম আৰু মই ৭৫টা আমাৰ CLF বাইদেউসকলক মই ড্ৰাগছৰ এগেইনষ্টত ক্যাম্পিং কৰাৰ কাৰণে আপোনালোকক মই ফাইনান্সিয়াল সাপোৰ্ট দিম যাহাতে প্ৰত্যেকটো মিটিংত প্ৰত্যেকটো কথাৰ আপোনালোকে কি কয় ড্ৰাগছৰ এগেইনষ্টত আপোনালোকে যাহাতে ক্যাম্পিংটো কৰিব পাৰে আৰু আমি এটা টোল ফ্ৰী নাম্বাৰ দি আছো কেদিনমান পিছত কবাত যদি ড্ৰাগছ খোৱা দেখা পায় বা খুনে আপোনালোকে ফোন কৰি ক'ব পাৰিব আৰু সেই ফোন নাম্বাৰটো কোনো উল্লেখ নকৰিব কোনে ফোন কৰিছে কিন্তু আপোনালোকে এইটো আমাক সহায় কৰিব পাৰে এতিয়া আপোনালোকে বহুত কথা কৈছে মই অলপ শৰ্ট কৰি দিওঁ ইয়াত বিভিন্ন পোৱা নপোৱা কথাবিলাক ইয়াত আমাৰ ৰাখা হৈছে ৰেজিষ্টাৰ কৰি ইয়াৰ ভিতৰত কৈছে অফিস বিল্ডিংৰ কথা আমাৰ ৭৫টা CLFৰ ভিতৰত 40টা অফিস হৈ গল কিন্তু মই গম লগত ৰিলেটেড ৭৫টা CLFৰ মেল মিটিং কৰাৰ কাৰণে জুৱা আহা কৰাৰ কাৰণে আপোনালোকক ৭৫খন ই-ৰিক্সা দিম মই এই ই-ৰিক্সাত কিন্তু লিখা থাকিব ড্ৰাগছৰ আপোনালোকৰ CLFৰ নাম আৰু অলপ নো ড্ৰাগছ মানে ড্ৰাগছৰ এগেইনষ্টত কথা লিখা থাকিব বড়ো অসমীয়া আৰু ইংলিশত তো সেই ৭৫টা ই-ৰিক্সাটো মই আপোনালোকৰ কাৰণে ঠিক কৰিছো এটো আপোনালোকক প্ৰদান কৰিম আৰু আপোনালোকে হেতু লব পাৰিব ইয়াৰ পিছত আমাৰ FPC আহিছে আমাৰ চেয়াৰম্যান এগ্ৰিকালচাৰে কৈছে ২৪টা FPC ওমেন FPC অলৰেডি ৮০,০০০ কোটি টকা দিয়াৰ কাৰণে ঠিক কৰিছে ওমেন FPC খিনি সোনকালে পাব 4টা OPCৰ কাৰণে অলৰেডি মোক মানে আমাৰ এগ্ৰিকালচাৰ OSD জনাইছে 4টা FPC মানাস মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে নে মানাস মহিলা ঠিক আছে বহক জৌগা প্ৰডিউচাৰ কোম্পানী লিমিটেড জৌগা আচ্ছা তাৰ পিছত আছে জুৰি মহিলা কিষাণ প্ৰডিউচাৰ লিমিটেড জুৰি আচ্ছা থ্যাংক ইউ তাৰ পিছত আছে ৰূপসী প্ৰডিউচাৰ কোম্পানী লিমিটেড ৰূপসী আচ্ছা এই 4টা মিনি ট্ৰেক্টৰ অতি শীঘ্ৰে পাব মিনি ট্ৰেক্টৰ যেটো ডাঙৰ পাৱাৰ টিলাৰকে অলপ কম কিন্তু সৰুটো নহয় ট্ৰেক্টৰতকে অলপ সৰু কিন্তু পাৱাৰ টিলাৰটো নহয় বাকি থকা FPC খিনিকো আমি অহা জানুৱাৰী মাহৰ পিছত সব FPC কে এখন ট্ৰেক্টৰ দিয়া হ'ব মিনি ট্ৰেক্টৰ এটো FPC খিনিয়ে যাহাতে কাম কৰিব পাৰে এতিয়া আপোনালোকে আমাৰ অফিচাৰ সকলে মোক জনাইছে যেটো আপোনালোকে ক'লে ইয়াৰ ভিতৰত ৫০০০ আমাৰ মহিলা ৫০০ মহিলা সকলে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ পৰা ৫০০০ কোটি টকা পাব বিভিন্ন কাম কাজৰ কাৰণে হেতু আমাৰ এগ্ৰিকালচাৰে অতি শীঘ্ৰে প্ৰদান কৰিব যেটো নেকি আমাৰ এটা আঁচনি মাইনাও চৰাং আঁচনি চলি আছে এই মাইনাও চৰাং আঁচনিৰ কথা আপোনালোকে কৈছে যে আমাৰ CLFৰ থ্ৰুৱেদি কৰিব লাগে যোৱাবাৰ মই কৈছিলো কিন্তু অলপ হিটো CLFৰ থ্ৰুৱেদি হোৱা নাই নেক্সট যেতিয়া বাছনি হ'ব নিশ্চয় CLFৰ থ্ৰুৱেদি কৰা হ'ব মিটো মই আপোনালোকক স্পষ্ট কৰি দিছো এতিয়া আপোনালোকে অফিসটো মই কৈ দিলো টয়লেট নাই কিবা নাই তেনেকৈ হিসাব কৰি 2 কোটি আমাৰ 2,30,000 টকা ইয়াত হিসাব দিছে অফিস বিল্ডিং ইকুইপমেন্ট ফাৰ্নিচাৰ আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ওয়াটাৰ টয়লেট কিবা কিবি আৰু সিট ক্যাপিটেল ফৰ বিজনেস অফ 7 FPC জুনে পইচা পোৱা নাই 7টা FPC অলপ পইচা পোৱা নাই এই সকলে মিলি আমাৰ পৰা বিচাৰিছে 2 কোটি 2,30,000 এই 2 কোটি 2,30,000ক 10 দিনৰ ভিতৰত মই স্যাংশন কৰি দিম আৰু আমাৰ অফিস ইকুইপমেন্ট কম্পিউটাৰ ইন্টাৰনেট ফেসিলিটি ফাৰ্নিচাৰ আলমাৰি চেয়াৰ আৰু আদাৰ যেটো সোলাৰ পেনেল কিবা কিবি ৰিনোভেশন লৈ পেলাই 42 লাখ টকা ইয়াতে বিচাৰিছে মই চিফ স্পেশাল ইনিচিয়েটিভ TND ডিপাৰ্টমেন্টৰ পৰা এই 42 লাখ টকাটোকো আপোনালোকক প্ৰদান কৰিম যাহাতে আপোনালোকৰ সমস্যাখিনি অন্তত সমাধান হৈ যায়
ইয়াত বাকি বহুত কথা সমস্যাৰ কথা ইয়াত নাই এইখিনি কথা মই আপোনালোকৰ আগত ক'লো বহুত কথা ক'ব লগা আছিল আমি মাইনাও চৰাং আঁচনিৰ দ্বাৰা 9865 খন সেলফ হেল্প গ্ৰুপক 25000 কৰি টকা দিয়া হল আৰু 10000ক আমি 10 হাউসৰ আইটেম দিবলৈ গৈ আছো এই 10 হাউসৰ আইটেমটো পোৱাৰ লগে লগে সেলফ হেল্প গ্ৰুপ সকলে মেল মিটিং কৰাত একো অসুবিধা নহব ইয়াৰ বাহিৰে আমাৰ সিএলএফ সকলৰ অলপমান এক্সপোজাৰৰ কাৰণে চিন্তা কৰি থকা হৈছে আমাৰ ফেলোজ সকলৰ তৰফৰ পৰা আমাৰ অৰ্পণে এই প্ৰগ্ৰামটো ডিজাইন কৰি আছে যাহাতে আমাৰ সিএলএফ সকলে যায় বাহিৰ ৰাজ্যৰ সিএলএফ সকলৰ কামকাজ বিলাকো চাব পৰা যায় ইয়াৰ কাৰণেও প্ৰগ্ৰাম এটা বনোৱা হৈছে তো এই প্ৰগ্ৰামটো ইমপ্লিমেন্ট কৰাৰ লগে লগে আমাৰ সিএলএফ সকল বাহিৰত গৈ পেলাই বিভিন্ন সিএলএফৰ কামকাজ বিলাক চাই আহিব পাৰিব আমাৰ সিএলএফৰ লগতে যেটো মহিলা প্ৰডিউসাৰ কোম্পানী অসমত ফাৰ্ষ্ট প্ৰডিউসাৰ কোম্পানী লিমিটেড যেটো আহিছিল এফপিসি কনসেপ্ট নতুন আহিছিল তেতিয়া প্ৰথম প্ৰডিউসাৰ কোম্পানীটো আমিয়ে ৰেজিষ্টাৰ কৰিছিল মঠঙ্গা এগ্ৰো প্ৰডিউসাৰ কোম্পানী বুলি কেনে এটো গাহৰি পালন কৰাৰ কাৰণে আছিল আৰু এই মঠঙ্গা গাহৰি পালন যেটো প্ৰজেক্ট আছিল তাত এটা সময়ত প্ৰায় 800টা গাহৰি হৈছিল যেটো নেকি লকডাউনৰ আগত তাত ময়ো ডাইৰেক্টৰ হৈ আছিল আৰু তেতিয়া খুব ইন্টাৰেষ্ট লৈ পেলাই কাম কৰি আছিল এতিয়ালে মোৰ এগ্ৰিকালচাৰটো সবচে ইন্টাৰেষ্ট এটা বিষয় হয় গটিকে অনাগত দিনত আপোনালোকৰ লগত মই একেলগে কাম কৰি যাম আৰু বিশেষভাৱে যিখিনি আমাৰ সিএলএফ সকল আছে আপোনালোকে অলপ আৰু যিখিনি কাম কৰি আছে আৰু অলপ ষ্ট্ৰেন লৈ পেলাই যি এৰিয়াত আমাৰ ভাল কবাত মাশৰুম খেতি কৰিবলৈ ভাল তাত মাশৰুমকে আপোনালোকে এনকাৰেজ কৰক কবাত কোনবা আচাৰ বনাইছে আচাৰটোকে এনকাৰেজ কৰক আমাৰ এগ্ৰিকালচাৰ বড হ্যান্ডলুম মিশন চলি আছে এই হ্যান্ডলুমত আমাৰ 40টা ক্লাস্টাৰ বনাই দিয়া হল এই ক্লাস্টাৰৰ লগতো আপোনালোকে ডাইৰেক্ট লিংক ৰাখিব পাৰে আৰু মই মিটিং বিলাকত যাওঁতে গম পাইছো বহুত জায়গাত আৰু হ্যান্ডলুম কৰিব বিচাৰে গটিকে হ্যান্ডলুমৰ 16টা আমাৰ আগত সেন্টাৰ আছিল যত 20 জন কৈহে বছৰত ট্ৰেনিং ল'ব পাৰে এই 16টা সেন্টাৰত 50 লাখ টকা দি 60 ৰ পৰা 80 জন ট্ৰেনিং ল'ব পৰা আমি আপগ্ৰেড কৰি দিছো গটিকে আমাৰ যেটো পলু পোকা এম্পুপসি আমাৰ 42000 মহিলা 24000 আইজোफोरखौ जों সিলেক্ট খালামदों जायफोर নেকি পলু পোকা পুহি তেখেত সকলে সেৰিকালচাৰৰ মানে হি কামটো কৰি উপাৰ্জন কৰে আমাৰ 3 লাখতকৈ অধিক ফাৰ্মাৰ সকলক আমি ডাটাবেস কৰিছো এইবিলাক আমি লাহে লাহে সব গম পাইছো এতিয়া মাৰ্জিনালাইজ যেটো ফাৰ্মাৰ বুলি কোৱা হয় সৰু পৰিয়ালত আমাৰ কম উপাৰ্জন কৰা পৰিয়াল বিলাকত বহুতে খেতিৰ কাম জানে কিন্তু মাটি নাই 1 বিঘা 2 বিঘা মাটি আছে তাত আপোনালোকে আজি বিভিন্ন কনসেপ্টেৰে খেতি বিলাক কৰিব পাৰে হৰ্টিকালচাৰটো আমি বহুত গুৰুত্ব দিছো তাত আমাৰ আজিকালি আমি পলি হাউস দিছো যেটো নেকি বাৰিষাৰ সময়ত নেট লগাই পেলাই খেতি কৰিব পাৰে 2 বিঘা 3 বিঘা মাটিত এই নতুন সুবিধা বিলাক আমি বহুত বেছি গুৰুত্ব দি পেলাই কামখিনি কৰি আছো এইবাৰ খৰাং হল প্ৰায় 68000 ফাৰ্মাৰে খৰাঙৰ কাৰণে খেতি কৰিব পৰা নাই আৰু আমি 166 ফাৰ্মাৰক অতি শীঘ্ৰে আমি সেকেন্ড খেতিটো কৰাৰ কাৰণে 20 লাগে বিভিন্ন সুবিধা লাগে এইখিনি দিবলৈ গৈ আছো আৰু যিকিনো এৰিয়াত মানে পানী নাই এই এৰিয়াত পানী যোগানৰ কাৰণেও বিভিন্ন প্লেনিং বিলাক কৰা হৈছে আমাৰ যেটো প্ৰধানমন্ত্ৰী পিএম কুসুম আঁচনি ইটো বডলেণ্ডৰ খুব সফলভাৱে আমি কৰিবলৈ গৈ আছো গটিকে আজি মই এইখিনি কথা ক'লো আৰু প্ৰত্যেক বছৰে মই আশা কৰিছো আমাৰ পিএনআৰডি ডাইৰেক্টৰ আছে নোট কৰিবলৈ অনুৰোধ কৰিছো আমাৰ সিএলএফ সকলক 50000 কৰি টকা দিয়া হ'ব আপোনালোকৰ বিভিন্ন অফিচিয়াল কামকাজ বিলাক মেল মিটিং বিভিন্ন সেমিনাৰ পাতাৰ কাৰণে হিটো মই চিফ স্পেশাল যেটো আমাৰ ইনিশিয়েটিভৰ পৰা দিম পিএনআৰডিৰ পৰা নহয় 75টা সেলফ হেল্প সিএলএফ আমি 50000 কৰি টকা দিম আপোনালোকে নিজৰ যিখিনি কাম কৰি আছে এটো কৰি থাকক কিন্তু অফিচিয়াল কামকাজ কৰাত যাহাতে অসুবিধা নহয় ইয়াৰ কাৰণে প্ৰত্যেক বছৰত আমি এক্সট্ৰা কৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা 50000 কৰি টকা প্ৰত্যেকটো সিএলএফ আমি দিয়া হ'ব আৰু হিটো এই বছৰৰ টকাটো আমি
হয় আমাৰ ছেপ্টেম্বৰত ইলেকশ্যন আছে এই কাৰণে অক্টোবৰ মানত সেইটো মুকলি কৰি দিম যাহাতে আপোনালোকে একাউণ্টত এইটো 50,000 টকাটো পায় আৰু বছৰত যিখিনি আপোনাৰ মেল মিটিং হয় তাত কোনো অসুবিধা নোহোৱাকে আপোনালোকে ক'ব পাৰে এতিয়া বহুত বাইদেউসকলে অলপ দুখৰ বিষয় কৈছে যে বহুত কষ্ট কৰি আছে বুলি এটা সময়লৈকে কষ্ট কৰিব লগা হয় কিন্তু যেতিয়া সাকসেস হৈ যায় আৰু এইটো একদম ভাল হৈ যায় এতিয়া এজন বাইদেৱে দিল্লী গৈ আহিল মই আশা ৰাখিছো সব বাইদেৱে দিল্লী যাব লাগে আৰু আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এৱাৰ্ড সবে ল'ব লাগে মই আশা কৰিম আপোনালোকৰ নেতৃত্বত আমি কেতিয়াবা হয়তো কেন্দ্ৰ মন্ত্ৰীকো আনিম আৰু তেতিয়ালৈকে আপোনালোকে ভালকে কাম কৰি থাকক মই চেষ্টা কৰিম যে আমাৰ কেন্দ্ৰ মন্ত্ৰীকো আনি এবাৰ আপোনালোকৰ লগত ইন্টাৰেকশন কৰিব লাগে আমাৰ ৰাজ্যৰ পিএনআৰডি মন্ত্ৰীক আনি প্লে আমি ইন্টাৰেকশন কৰিম আৰু তেতিয়ালৈকে আপোনালোকৰ কাম কাজ বিলাক কৰি যেহেতু এনুৱেল মিটিংৰ কথা কলো এই বছৰৰ এনুৱেল মিটিংটো নৱেম্বৰ ডিসেম্বৰলৈকে যদি প্লেনিং কৰে তেতিয়ালৈকে বেষ্ট সিএলএফ এৱাৰ্ডটো দিব পৰা যাব আৰু সিএলএফৰ ভিতৰতে বেষ্ট কাম কৰা আমাৰ বাইদেউসকলক এক্সট্ৰা বেষ্ট পাৰফৰ্মিং এৱাৰ্ডো দিব পৰা যাব গতিকে কাউন্সিল লেভেলত এইখিনি কাম আমি কৰিম এতিয়া এইখিনি কথাই কলো বহুত বহুত ধন্যবাদ আৰু ই ৰিক্সাটো মই ব্যৱস্থা কৰি আছো যাহাতে আপোনালোকে ভালে ৰাখে ড্ৰাইভাৰ সাহেবৰ আপোনালোকে দিব লাগিব কিন্তু পাৰিবনে নাই আপোনালোকক খালি গাড়ীটো গুটাই দিম ড্ৰাইভাৰটো আমাৰ নহব আপোনালোকৰে হ'ব কোনবা শিকি ল'ব লাগিব এইটো চলোৱাটো বেছি টান নহয় তো সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলো ঠিক আছে ধন্যবাদ সম্মানীয় মুখ্য কাৰ্যবাহী সদস্য মহোদয়লৈ অশেষ ধন্যবাদ থাকিল তেখেতে ধৈৰ্য সহকাৰে আপোনালোকৰ যিখিনি অভাৱ অভিযোগ আছিলে সেইখিনি তেওঁলোকে সুধিছে আৰু তেওঁ গ্ৰহণ কৰিছে আৰু আজি ইয়াৰ মঞ্চৰ পৰা আপোনালোকক সমাধানো দিছে মই সকলোকে 1 মিনিটৰ কাৰণে অলপ ৰ'বলৈ অনুৰোধ জনাইছোঁ 1 মিনিটৰ কাৰণে আপোনালোকে ৰ'ব চাৰেতো গোটেই পাহাৰ হৈ যাব